যিসকল বন্ধু-বান্ধৱীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ন কৰি আছে তেওঁলোকৰ বাবে এটা সুখবৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আজি কেইটামান নতুন ৰিজাল্ট ডিক্লেয়াৰ কৰি দিয়া হৈছে আৰু এই ৰিজাল্ট কেইটা কোনটো ছেমিষ্টাৰৰ কাৰণে হয় আমি এই ভিডিঅ'টোত আজি সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চোৱাৰ আগতে এটা অনুৰোধ জনাওঁ যে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল যিসমূহ নটিফিকেশ্যন আৰু যিসমূহ আপোনালোকৰ আপডেটছ এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব, গতিকে অসমীয়া টাইমছ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। গুৱাহাটী ইউনিভাৰ্চিটিয়ে কেইবাটাও নতুন ৰিজাল্ট আপডেট কৰি দিছে। ৰিজাল্ট কেইটা চাবৰ কাৰণে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট জিঅ' পৰ্টেলত আমি চাব লাগিব। জিঅ' পৰ্টেলৰ অফিচিয়েল ৱেবছাইট আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়াই থাকিব, তাৰ পৰা আপোনালোকে চাব পাৰিব। নহ'লে আপোনালোকে গুগল ক্ৰমত যায় আপোনালোকে টাইপ কৰিব জিঅ' পৰ্টেল বুলি, তাত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু দেখিব পাব জিঅ' ৰিজাল্ট। তাত আপোনালোকে যিসমূহ নতুন আপডেট আৰু যিসমূহ নতুন ৰিজাল্ট আপোনালোকে তাত চাব পাৰিব। তাত আপোনালোকে চেক আউট কৰিব। ইয়াত আপোনালোকৰ MSc MA বহুতো এৰিয়াৰ ৰিজাল্ট ঘোষণা কৰিছে, আপোনালোকে চাব পাৰিব। ইয়াতে MA MSc 4th ছেমিষ্টাৰৰ যিসমূহ এৰিয়াৰ ৰিজাল্ট আছে ইয়াতে আপোনালোকে দেখা পাইছে, আপোনালোকে চাব পাৰিব। MA MSc ইকনমিক্স ৰেগুলাৰৰ ৰিজাল্টটো আপোনালোকৰ ঘোষণা কৰি দিছে, ইয়াতে আপোনালোকে চাব পাৰিব। লগতে MA MSc মেথামেটিক্সৰ আপোনালোকৰ ৰিজাল্টসমূহ ইয়াতে ঘোষণা কৰিছে। অৰ্থাৎ আপোনালোকৰ ইয়াতে যিসমূহ এৰিয়াৰ আৰু ৰেগুলাৰ বেটছৰ 4th ছেমিষ্টাৰৰ ইকনমিক্স আৰু মেথামেটিক্সৰ যিসমূহ আছিল ৰিজাল্ট সেইসমূহ ডিক্লেয়াৰ কৰি দিছে, বৰ্তমান আপোনালোকে চাব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ LLB 3rd ছেমিষ্টাৰৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিছে। LLB 3rd ছেমিষ্টাৰ আপোনালোকে চাব পাৰিব, চেক আউট কৰিব পাৰিব আপোনালোকৰ ৰিজাল্টসমূহ। লগতে LLBৰ এৰিয়া আৰু যিসমূহ ৰেগুলাৰ আছে সকলোৰে 3rd ছেমিষ্টাৰৰ ৰিজাল্ট ঘোষণা কৰি দিছে, আপোনালোকে চাব পাৰিব। এইটোৱে আছিল আজি এটা সৰু ভিডিঅ' আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু আমাৰ চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ লেটেষ্ট নটিফিকেশ্যন আৰু যিসমূহ খবৰ আছে আপোনালোকে প্ৰথম এই চেনেলটোতে আপোনালোকে লাভ কৰিব। ধন্যবাদ।